নমস্কাৰ মই নয়নমণি আজি আহিছো বহুত দিনৰ মূৰত হাতে বনোৱা কেইজোৰমান কাপোৰ লৈ আপোনালোকক দেখুৱাবলৈ যদিহে আপোনালোকৰ পছন্দ হয় অৰ্ডাৰ কৰিব পাৰিব স্ক্ৰিনত নাম্বাৰটো দি থৈ দিম 8403808485 এইটো নম্বৰত WhatsApp কৰিব যদিহে কাপোৰ কেইজোৰ পছন্দ হয় লব বিচাৰে তেতিয়া হেতু নম্বৰত WhatsApp কৰিব আৰু DTDC কুৰিয়াৰ যোগে পঠাম মই অনলাইন পেমেন্ট কৰিব লাগিব কেছ অন ডেলিভাৰী নহয় আৰু যদিহে DTDC কুৰিয়াৰ আপোনালোকৰ ওচৰত নাই তেতিয়া ডাকঘৰ যোগেও পঠিওৱা হয় বেছি পলম নকৰি কাপোৰ কেইজোৰ দেখাই যাও প্ৰথম দেখাম খুব ধুনিয়া এজোৰ যেহেতু বিহু আহি আছে জুনবিৰি ডিজাইনত ফেব্ৰিক কৰা মেখেলা চাদৰ এয়া চাওক জুনবিৰি ডিজাইনত কৰা হৈছে ফেব্ৰিক ওয়ার্ক কৰা হৈছে হোয়াইটত কৰা হৈছে ফেব্ৰিক জুনবিৰি ডিজাইনত এয়া চাওক এইটো আচল থাকিব দহিটো কৰা আছে কাপোৰজোৰত আসলত এনেকুৱা ডাঙৰ ডাঙৰ জুনবিৰি তিনিটা কৰা হৈছে আৰু সাইডে সাইডে এনেকে সৰু সৰু জুনবিৰি বিলাক দিয়া হৈছে লগতে ইয়াৰে বুকৰ ডিজাইনটো ডাঙৰকে দিয়া হৈছে এনেকে আহিব ইয়াতে অৱশ্যে লেস এডাল লগালে আৰু বেছি ভাল লাগিব লেসডাল বাৰু মই লুকুৱা নাই যদি কাৰোবাক লগাই দিব লাগে লগাই দিব পাৰিম এনেকে আহিব বুকৰ ডিজাইনটো আসলটো দেখাই দিলু দহিটো কৰা আছে আকৌ সেম কালাৰত ব্লাউজ পিসও পাই যাব ব্লাউজ পিসটো ফুল কৰা আছে এইখন মেখেলা যদিহে কাপোৰজোৰ আপোনালোকৰ ভাল লাগিছে পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব এইজোৰ কাপোৰ মই এনে 2200 টকা ল আজি অৰ্ডাৰ কৰিলে এইটো ভিডিও চাই অৰ্ডাৰ কৰিলে আপোনালোকে লব পাৰিব মাত্ৰ 2000 টকা মাত্ৰ 2000 টকাত লব পাৰিব হ্যান্ডমেড মিক্স পাটত কৰা হৈছে ফেব্ৰিক ওয়ার্ক কৰা হৈছে লগতে ৰেডি টু ওয়্যাৰ কৰি দিয়া আছে আৰু এইবাৰ দেখাম এজোৰ খুব ধুনিয়া ৰিবন এমব্ৰয়ডাৰী কৰা মেখেলা চাদৰ কালাৰটো দেখিছেনে বহুত বেছি ধুনিয়া হয় কালাৰটো একদম ইউনিক হয় এইটো কালাৰত জিমানেই বনাও লগে লগে সেল হয় মিক্স পাটতে কৰা হৈছে এইটো আসল থাকিব খুব ধুনিয়া এটা ডিজাইন আপোনালোকে এনেকুৱা ডাঙৰ ডাঙৰ ডিজাইনবোৰ ভাল পায় এইটো আসল থাকিব ইয়াৰে বুকৰ ডিজাইনটো চাওক বহুত বেছি ডাঙৰকে কৰা হৈছে পুৰা কাপোৰজোৰ পিন্ধিলে হেভি লাগিব ইয়াতে লেজ এটা লগালে আৰু ভাল লাগিব বাৰু লেজটো যদি কাৰোবাক লগাই দিব লাগে লগাই দিয়া হ'ব হেতু এক্সট্ৰা চাৰ্জ লোৱা হ'ব আৰু এক্সট্ৰা লোৱা হ'ব ইয়াতে আপোনাৰ দহিটো কৰা আছে কাপোৰজোৰৰ দহিটো কৰা আছে লগতে এটো ব্লাউজ পিছত ফুল কৰা আছে আৰু এখন মেখেলাখন চিলোৱা নাই যদি সিলাই দিব লাগে সিলাই দিয়া হ'ব যদি কাপোৰজোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব খুব ধুনিয়া এটা জোৰা হয় এইজোৰ লব পাৰিব 2400ত লব পাৰিব এইবাৰ দেখাও কটনৰ কেইজোৰমান কাপোৰ যেহেতু গৰম পৰিছে কটনৰ প্ৰিন্টিং কৰা জোৰা দেখাইছো প্ৰথম দেখাম এজোৰ পেৰট গ্ৰীন কালাৰত খুব ধুনিয়া এটা পখিলা ডিজাইন কৰা হৈছে এয়া দেখিছেনে পেৰট গ্ৰীন কালাৰ হয় কালাৰটো পখিলা ডিজাইন কৰা হৈছে গোটেই গাতে ওয়ার্ক কৰা আছে এনেকে কাপোৰটো পিওৰ কটন হয় এনেকে গোটেই গাতে পখিলা কৰা হৈছে পিওৰ কটন হয় এনেকে সাইডে সাইডে পখিলাবোৰ আৰু মাজতো দিয়া হৈছে আৰু ইয়াৰে ব্লাউজ পিস নাথাকে মেখেলা আৰু চাদৰ কাপোৰটো পিওৰ কটন হয় এইখন মেখেলা যদি কাপোৰজোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব মাত্ৰ 470 টকা এইজোৰ কাপোৰ কটনৰ হয় গৰমত পিন্ধিব খুব ধুনিয়া হয় মাত্ৰ 470 টকাত লব পাৰিব স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব কটনৰে আকৌ এটা জোৰা দেখাম এইটো চাওক কালাৰটো বহুত বেছি ধুনিয়া হয় বেগুনিয়া কালাৰত কৰা হৈছে আৰু খুব ধুনিয়া এটা গোলাপ ফুলৰ ডিজাইন কৰা হৈছে এয়া গোলাপ ফুলৰ ডিজাইন এটা কৰা হৈছে এইটো আসল থাকিব আসলত এনেকে 3 লাইন দিয়া হৈছে আসলত এনেকে 3 লাইন দিয়া হৈছে আৰু সাইডে সাইডে গোলাপ ফুলটো দিয়া হৈছে আৰু মাজতো এনেকে পাতল পাতলকে দিয়া হৈছে মাজতো এনেকে পাতল পাতলকে দিয়া আছে আৰু এইখন মেখেলা মই কৈছোৱে কটনৰ ব্লাউজ পিস নাথাকে আপোনালোকে অকল চাদৰ আৰু মেখেলা পাব পিওৰ কটন হয় কাপোৰটো এইখন মেখেলা যদি কাপোৰজোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব এইজোৰ লব পাৰিব মাত্ৰ 470 টকা মাত্ৰ 470 টকা স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব যেহেতু গৰম পৰিছে কটনৰ আৰু বনাব লাগিব মই অৱশ্যে সময় পোৱা নাই যি দুজোৰ বনাইছো দেখাইছো আকৌ এজোৰ আছে কফি কালাৰত আছে এইজোৰ দেখাই দিও কালাৰটো কফি হয় ৰেড মেৰুন যেনেকুৱা এইটো আসল থাকিব আসলত এনেকে ৰাউন্ড টাইপ ডিজাইনটো কৰা হৈছে এইটো ৰাউন্ড ডিজাইনটো কৰা হৈছে স্ক্ৰিন প্ৰিন্টিং কৰা হৈছে স্ক্ৰিন প্ৰিন্টিং হয় তিনিওজোৰ কাপোৰে আকৌ এইটো সাইডে সাইডে এনেকে আহিব কাপোৰজোৰৰ কাপোৰজোৰ উলুটাকে জপা আছে
সেইকাৰণে ব্ৰাইটনেছটো অহা নাই কাপোৰযোৰৰ এয়া আঁচলটো তেনেকে তিনিটা থাকিব আৰু সাইডে সাইডে এনেকে ৰাউন্ড ডিজাইনটো কৰা হৈছে মাজটো পাতল পাতলকে দিয়া আছে কালাৰটো কফি কালাৰ হয় আৰু এখন মেখেলা ব্লাউজ পিস নাথাকে কটনৰ অকল চাদৰ আৰু মেখেলা যদি কাপোৰযোৰ এইযোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এইযোৰ লব পাৰিব মাত্ৰ 470 টকা 470 টকাত কটনৰ কাপোৰ কেইযোৰ আপোনালোকে পাই যাব যিযোৰ ভাল লাগিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এইবাৰ দেখাম এযোৰ রিবন এমব্রয়ডারি করা মেখেলা চাদর অরেঞ্জ কালারত খুব ধুনিয়া এটা ডিজাইন দেখিছেনে কালারটো একদম ডার্ক অরেঞ্জ কালার হয় ডার্ক অরেঞ্জ কালার খুব ধুনিয়া এটা ডিজাইন করা হয়েছে এয়া এয়া মিক্স পাটত করা হয়েছে কাপোৰযোৰ মেটেৰিয়েল মিক্স পাট হয় আৰু কালাৰটো অরেঞ্জ কালার হয় এইটো আসল থাকিব দহিটো করা আছে আসলত এনেকে দুটা ফুল করা হয়েছে কাপোৰযোৰত দহিটো করা আছে একদম মৰম লাগিছে কাপোৰযোৰ একদম ডার্ক অরেঞ্জ কালার হয় আৰু এইটো বুকৰ ডিজাইনটো এনেকে আহিব ইয়াতে এডাল হোৱাইট কালাৰৰ লেজ লগালে আৰু বেছি ভাল লাগিব যদি কাৰোবাক লগাই দিব লাগে লগাই দিয়া হ'ব আৰু সেম কালাৰত ব্লাউজ পিসও পাব ব্লাউজ পিসত ফুল কৰা আছে হাতত মই ব্লাউজ পিসটো ইয়াত নাৰাখিলো বাৰু ফুল কৰা আছে ব্লাউজ পিসত আৰু এখন মেখেলা মেখেলা তেনেকে ডাঙৰ ডাঙৰ ফুল চাৰিটা আহিব আৰু চাদৰখনো দহি কৰা থাকিব যদি এইযোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এইযোৰ লব পাৰিব 2500ত এইযোৰ কাপোৰ লব পাৰিব স্ক্ৰিনশ্বট লব কাপোৰটো মেটেৰিয়েল পিওৰ হ্যান্ডমেড মিক্স পাট হয় ভাল কোৱালিটি হয় স্ক্ৰিন প্ৰিন্টিং কৰা জোৰা এটা দেখাও কালাৰটো বহুত বেছি মৰম লগা এইটো কালাৰ যিমানে বনাও যিবাৰে আহে যিমানে বনাও সেল হৈ যায় লগে লগে বহুত ধুনিয়া হয় কালাৰটো একদম ইউনিক হয় ব্ল্যাকত পিংক বুলে যেনেকুৱা খুব ধুনিয়া এটা কালাৰ এয়া গোলাপ ফুলৰ ডিজাইনটো কৰা হৈছে এইটো আসল থাকিব মিক্স পাটত কৰা হৈছে এইটো আসল আৰু সাইডে সাইডে এনেকে ফুল দিয়া হৈছে আৰু মাজটো পাতল পাতলকে দিয়া আছে সাইডে সাইডে গোলাপ ফুলৰ ডিজাইনটো থাকিব আসলত 3 লাইন থাকিব আৰু কাপোৰযোৰ দহি কৰা নাই যদি কাৰোবাক দহি কৰি দিব লাগে কৰি দিয়া হ'ব সেম কালাৰত ব্লাউজ পিস পাব এইটো ব্লাউজ পিসৰ হাতত পৰাকৈ কাম কৰা আছে লগতে এইখন মেখেলাটো এনেকে ওপৰলৈকে ফুল কৰা আছে 3 লাইন যদি এইযোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এইযোৰ লব পাৰিব মাত্ৰ 1100 টকা যদি দহি কৰি দিব লাগে হিটো এক্সট্ৰা হ'ব মাত্ৰ 1100 টকাত এইযোৰ কাপোৰ লব পাৰিব স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এবাৰ আকৌ এইযোৰ দেখাম রিবন এমব্রয়ডারি কৰা খুব ধুনিয়া এটা জোৰা এয়া রিবন এমব্রয়ডারি কৰা হৈছে পাৱাৰলুম মিক্স পাটত কৰা হৈছে এটো হ্যান্ডমেড নহয় পাৱাৰলুম মিক্স পাট এটো আসল থাকিব কালাৰটো জাৰ্মান ব্লু হয় খুব ধুনিয়া কালাৰ জাৰ্মান ব্লু কালাৰ বুলি কয় দোকানত খুব ধুনিয়া কালাৰ কম্বিনেশন দেখিছেনে দুটা কালাৰে দহিও কৰা আছে কাপোৰযোৰত আৰু ইয়াৰে মাজৰ ডিজাইনটো এটো বুকৰ ডিজাইনটো এনেকে লম্বাকে কৰা হৈছে ইচ্ছা কৰিলে আপোনালোকে জাপিও পিন্ধিব পাৰে কাপোৰযোৰ আৰু নহলে মেলিও পিন্ধিব পাৰে বাৰু এনেকে পিন্ধিলে জাপি পিন্ধিলে এনেকে আহিব ডিজাইনটো সেম কালাৰত ব্লাউজ পিসও পাব ব্লাউজ পিসত ফুল কৰা আছে মেখেলাখন চিলোৱা নাই চাদৰখন দুটা কালাৰেৰে দহি কৰা আছে এইখন মেখেলা একেবাৰে কম প্ৰাইজত পাব রিবন এমব্রয়ডারি কৰা হৈছে পাৱাৰলুম মিক্স পাটত কৰা হৈছে যদি কাপোৰযোৰ ভাল লাগিছে স্ক্ৰিনশ্বট লব এইযোৰ লব পাৰিব মাত্ৰ 2080 টকা মাত্ৰ 2080 টকাত কাপোৰযোৰ লব পাৰিব স্ক্ৰিনশ্বট লব এইবাৰ দেখাম এযোৰ বটল গ্ৰীণ কালাৰত এয়া বটল গ্ৰীণ কালাৰত রিবন এমব্রয়ডারি কৰা হৈছে এইযোৰ অৱশ্যে হ্যান্ডমেড মিক্স পাটৰে হয় কাপোৰযোৰ খুব ধুনিয়া এটা এনেকে ৰাউন্ড টাইপ ডিজাইন কৰা হৈছে বটল গ্ৰীণ কালাৰত কৰা হৈছে কালাৰটো বটল গ্ৰীণ হয় আৰু ইয়াৰে গোটেই সাইডতে কাম কৰা আছে এনেকে গোটেই সাইডে সাইডে কাপোৰযোৰৰ কাম কৰা আছে এইটো মাজৰ ডিজাইনটো এনেকে আহিব আৰু গোটেই সাইডে সাইডে এনেকে আহিব কাপোৰযোৰত বটল গ্ৰীণ হয় কালাৰটো আৰু এইটো আপোনাৰ ব্লাউজ পিস থাকিব আৰু মেখেলাখন চিলাই ৰেডি কৰা আছে চাদৰখন দহি কৰা আছে পুৰা ৰেডি টু ওয়েৰ আছে কাপোৰৰ মেটেৰিয়েল হ্যান্ডমেড হয় যদি এইযোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এইযোৰ লব পাৰিব মাত্ৰ 2200 টকা কাপোৰৰ মেটেৰিয়েল ভাল হয় মাত্ৰ 2200 টকাত লব পাৰিব স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এইবাৰ খুব ধুনিয়া এটা জোৰা দেখাম রিবন এমব্রয়ডারি কৰা কালাৰটো বহুত বেছি ধুনিয়া হয় লেভেন্ডাৰ কালাৰ নিচিনা লেভেন্ডাৰ কালাৰ নে কি কয় এইটো কালাৰ খুব ধুনিয়া হয় এইটো আসল থাকিব কাপোৰযোৰৰ আসলত এনেকে ফুল চাৰিটা কৰা হৈছে রিবন ওয়ার্ক কৰা হৈছে দহিটো কৰা আছে ৰেড কালাৰেৰে
দহি কৰা হৈছে আৰু ইয়াৰে আপোনাৰ গোটেই কাপোৰযোৰতে কাম কৰা হৈছে মাজৰ ডিজাইনটো এনেকে আহিব আপোনালোকে জাপি পিন্ধিলেও এইখিনিতে আহিব মাজৰ ডিজাইনটো আৰু সাইডে সাইডে এনেকে ফুল দিয়া হৈছে আৰু গোটেই গাতে এনেকে বুটা বাছি দিয়া হৈছে গোটেই গাত সৰু সৰু বুটা বাছি দিয়া হৈছে কাপোৰযোৰৰ কালাৰটো বহুত বেছি ধুনিয়া হয় হ্যান্ডমেড মিক্স পাটৰ হয় আৰু এনেকে আঁচলটো দহি কৰা আছে আৰু এটো ব্লাউজ পিছৰ হাতত পৰাকৈ কাম কৰা আছে মেখেলাখন চিলোৱা হোৱা নাই যদি সিলাই দিব লাগে সিলাই দিয়া হ'ব আৰু এখন মেখেলা যদি কাপোৰযোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব খুব ধুনিয়া এটা কালাৰ হয় ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে এইযোৰ লব পাৰিব 2500 ত এইযোৰ কাপোৰ লব পাৰিব স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব মই যেটো দামবিলাক কৈ দিও আপোনালোকে আকৌ কমেন্টত দাম সুধি নাথাকিব দামবিলাক কৈ দিছো ভালদৰে চাই লব পছন্দ হলে অৰ্ডাৰ কৰিব ৰিবন ৱৰ্কৰ আৰু এযোৰ কাপোৰ দেখাম ৰেড কালাৰত ৰিবন ৱৰ্ক কৰা হৈছে আৰু মই পিন্ধি থকাযোৰ ৰেড কালাৰত এইযোৰ ৰিবন ৱৰ্ক নহয় এইযোৰ ফেব্ৰিক এপ্লিক যদি এইযোৰ লব বিচাৰে লব পাৰিব খুব ধুনিয়া হয় আৰু এইটো আচল থাকিব ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে লগতে সাইডত খুব ধুনিয়া এটা লেজ লগাই দিয়া হৈছে ফুলৰ কালাৰেৰে দহি কৰা আছে আৰু ফুলৰ কালাৰৰ লেজ লগা হৈছে আচলটো দেখাই দিলো আৰু মাজৰ ডিজাইনটো এনেকে আহিব মাজৰ ডিজাইনটো এনেকে পুৰা হেভিকে কৰা হৈছে এয়া মাজৰ ডিজাইনটো এনেকে আহিব বিয়াত পিন্ধিব পৰা খুব ধুনিয়া এটা জোৰা হয় ব্লাউজ পিস পাব ৰেড কালাৰতে কিন্তু ব্লাউজ পিছত ফুল কৰা নাই আৰু এখন মেখেলাখন পুৰা সিলাই ৰেডি কৰা আছে দহি কৰা আছে কাপোৰযোৰত যদি কাপোৰযোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব খুব ধুনিয়া এটা জোৰা হয় ৰেড কালাৰত ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে যেটো হেভি ৱৰ্ক হয় এইযোৰ লব পাৰিব 3300 টকাত লব পাৰিব স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব আকৌ এটা ফেব্ৰিক এপ্লিকৰ দেখাম নতুনকে বনাইছো খুব ধুনিয়া এটা ডিজাইনটো বাৰু আগতে মই ৰেড কালাৰৰ কাপোৰত বনাইছিলো তেতিয়া বহুতেই ভাল পাইছিল কাপোৰযোৰ হেজুৰ সেল হৈছে এবাৰ এটো কালাৰত বনাইছো ৰেড কালাৰৰ কাপোৰত বনাওতে ফুল কেইটা মই হোৱাইট দিছিলো ভিডিও দিয়া আছে যদি কোনোবাই চাব বিচাৰে চাব পাৰিব এইটো আচল থাকিব আচলত এনেকে লতা ফুলটো এনেকে তিনিটা দিয়া হৈছে মাজতো ফুল দিয়া হৈছে পাতলকে সাইডে ফুল দিয়া হৈছে কাপোৰযোৰৰ আৰু এনেকে মাজৰ বুকৰ ডিজাইনটো এনেকে আহিব কাপোৰযোৰৰ কালাৰটো দেখিছেনে খুব ধুনিয়া হয় আৰু কালাৰটো কি কালাৰ কয় এটো মই নাজানো আপোনালোকে জানে যদি জনাব খুব ধুনিয়া হয় কালাৰটো এনেকা ডাঙৰ ফুল কৰা হৈছে আৰু সাইডে এনেকে ফুল কৰা আছে সাইডে এনেকে ফুল কৰা আছে এইটো ব্লাউজ পিস থাকিব এইটো ব্লাউজ পিস আৰু এইখন মেখেলাখন চিলোৱা হোৱা নাই বাৰু বনোৱা হৈছে মাত্ৰ কাপোৰযোৰ যদি কাপোৰযোৰ আপোনালোকৰ পছন্দ হৈছে কালাৰটো একদম ইউনিক হয় কি কম আৰু বহুত ধুনিয়া কালাৰ হয় আৰু দহিটো কৰা আছে কাপোৰযোৰত এয়া দহিটো কৰা আছে যদি এইযোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব কাপোৰৰ মেটেৰিয়েল হ্যান্ডমেড মিক্স পাট হয় আৰু ফেব্ৰিক এপ্লিক কৰা হৈছে যেহেতু এপ্লিক এইটো ফুলটোৰ দামটো বেছি হয় এইযোৰ লব পাৰিব 2350 টকা 2350 টকাত এইযোৰ কাপোৰ লব পাৰিব স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব এবাৰ গুজৰাটী সিলাই এইযোৰ দেখাই দিও খুব ধুনিয়া এটা কালাৰ মেহেন্দি গ্ৰীণ কালাৰ এয়া মেহেন্দি গ্ৰীণ কালাৰ খুব ধুনিয়া হয় কালাৰটো দেখিছেনে কিমান মৰম লগা হয় এখন চাদৰ দহিটো কৰা নাই বাৰু যদি ৰেডি টু ওয়্যাৰ কৰি দিব লাগে কৰি দিয়া হ'ব মেহেন্দি কালাৰত কৰা হৈছে খুব ধুনিয়া এটা জোৰা এয়া মিচিং ডিজাইনত কৰা হৈছে গুজৰাটী সিলাই কৰা হৈছে মিচিং ডিজাইনত এইটো আচল থাকিব আৰু মাজতো এনেকে পুৰা হেভি ৱৰ্ক হয় আৰু গোটেই বৰ্ডাৰটো এনেকে হেভিকে কৰা হৈছে গোটেই বৰ্ডাৰটো হেভিকে কৰা আছে মাজতো ঘনকৈ ফুল দিয়া আছে একদম বিয়া পাৰ্টিত পিন্ধিব পৰা খুব ধুনিয়া এটা জোৰা হয় কাপোৰৰ মেটেৰিয়েল বহুত বেছি ভাল হয় হ্যান্ডমেড মিক্স পাটৰ হয় আৰু এইখন মেখেলাটো এনেকে ওপৰলৈকে ফুল কৰা আছে মেখেলাখনত আৰু সিলোৱা বাৰু নাই আৰু এইটো ব্লাউজ পিস যদি কাপোৰযোৰ এইযোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব এইযোৰ লব পাৰিব 4500 4500 টকাত লব পাৰিব যদি ৰেডি টু ওয়্যাৰ কৰিব লাগে তেতিয়া হেতু 200 এক্সট্ৰা হ'ব স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব এবাৰ দেখাম এইযোৰ ৰিবন এমব্ৰয়ডাৰী কৰা কালাৰটো লেভেণ্ডাৰ কালাৰে হয় কিন্তু এইটো আপোনাৰ ডিজাইনটো বেলেগ হয় আগৰযোৰৰ বেলেগ আছিল এইটো খুব ধুনিয়া এটা ডিজাইন একদম হেভি ডিজাইন হয় এইটো আচল থাকিব আচলত এনেকে
তিনিটা ফুল দিয়া হৈছে আৰু দহিটো কৰা আছে ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে আৰু ইয়াৰে আপোনাৰ বুকৰ ডিজাইনটো একদম হেভিকে কৰা আছে এইটো মাজৰ বুকৰ ডিজাইনটো এনেকে হেভিকে আহিব খুব ধুনিয়াকে ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে কালাৰটো বহুত বেছি ধুনিয়া হয় মৰম লগা আৰু ইয়াতে আপোনাৰ ব্লাউজ পিছতো কাম কৰা আছে এইটো ব্লাউজ পিছৰ হাতত পৰাকে এনেকে কাম কৰা আছে আৰু এইখন মেখেলাখন বাৰু চিলোৱা হোৱা নাই যদি কাৰোবাক চিলাই দিব লাগে চিলাই দিয়া হ'ব যদি কাপোৰযোৰ এইযোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এইযোৰ ল'ব পাৰিব 2800 ত এইযোৰ কাপোৰ ল'ব পাৰিব যদি সাইডত লেজ লগাই দিব লাগে হেবিলাক এক্সট্ৰা হ'ব এবাৰ আকৌ এযোৰ দেখাম খুব ধুনিয়া এটা কালাৰত হ্যান্ড এমব্ৰয়ডাৰী কৰা হৈছে পখিলা ডিজাইন কালাৰটো হল এইটো নেভি ব্লু কালাৰত খুব ধুনিয়া এটা পখিলা ডিজাইন কৰা হৈছে এয়া চাওক এইটো আসল আৰু গোটেই গাতে এনেকে বুটা বসা হৈছে কাপোৰজোৰৰ গোটেই গাতে এনেকে বুটা বাছি দিয়া হৈছে আৰু সাইডৰ বৰ্ডাৰটো দেখিছেনে বৰ্ডাৰটো পুৰা হেভি হয় আসলত এনেকে খুব ধুনিয়াকে পখিলা ডিজাইনটো কৰা হৈছে হ্যান্ডমেড মিক্স পাটত কৰা হৈছে যেহেতু কাপোৰৰ কোৱালিটি ভাল হয় আপোনালোকে বিয়া পাৰ্টিত পিন্ধিব পৰা খুব ধুনিয়া এটা জোৰা হয় আৰু ইয়াৰে ব্লাউজ পিস এইটো ব্লাউজ পিছৰ হাতত পিঠিত এনেকে আহিব আৰু হাতত এনেকে আহিব দুইখন হাতত ডিজাইন কৰা হৈছে আৰু এইখন মেখেলা খুব ধুনিয়া হয় ডিজাইনটো পখিলা ডিজাইন যদি এইযোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে হাতেৰে এমব্ৰয়ডাৰী কৰা হয় হেভাবে প্ৰাইসটো অকমান বেছি হয় যদি এইযোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব এইযোৰ ল'ব পাৰিব 4500 4500 টকা ল'ব পাৰিব যদি ৰেডি টু ওৱেৰ কৰি দিব লাগে হেতু এক্সট্ৰা হ'ব ৰেডি টু ওৱেৰ কৰি দিব লাগিলে হেতু এক্সট্ৰা হ'ব আৰু এইযোৰ দেখাম পিংক কালাৰত এইটো আপোনাৰ ফেব্ৰিক এপ্লিক কৰা হৈছে বেবি পিংক কালাৰত ফেব্ৰিক এপ্লিক কৰা হৈছে খুব ধুনিয়া এটা ডিজাইন এয়া চাওক ফেব্ৰিক এপ্লিক কৰা হৈছে আৰু সাইডত মই এটা লেজ লগাই দিছো মাল্টি কালাৰত খুব ধুনিয়া লাগিছে কাপোৰজোৰ আৰু একদম হেভি হয় এইযোৰ গোটেই সাইডতে এনেকে বৰ্ডাৰ ডিজাইনটো কৰা হৈছে গোটেই সাইডতে এনেকে বৰ্ডাৰ ডিজাইনটো কৰা হৈছে কাপোৰজোৰত কাপোৰৰ মেটেৰিয়েল হ্যান্ডমেড মিক্স পাটৰে হয় গোটেই সাইডত বৰ্ডাৰ ডিজাইনটো আছে আৰু ইয়াৰে আপোনাৰ মেখেলা এখন ব্লাউজ পিসো পাব সেম কালাৰত যদি কাপোৰযোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এনেকুৱা জোৰাবোৰ মই 2350 এনেকে লও এইযোৰ যদি আজি ভিডিও চাই অৰ্ডাৰ কৰে আপোনালোকে 2150 টকাত পাব 2150 টকাত ল'ব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এইবাৰ আকৌ দেখাম এযোৰ ৰিবন এমব্ৰয়ডাৰী কৰা মেখেলা চাদৰ ৰেডত ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে এইটো আসল থাকিব খুব ধুনিয়া এনেকে ডিজাইন এটা কৰা হৈছে তিনিটা কালাৰেৰে খুব ধুনিয়াকে সাইডত লেজ লগাই দিয়া হৈছে আৰু দহিটো কৰি দিয়া হৈছে মাজতো এনেকে পাতলকে সাইডত এটা দুটা দিয়া হৈছে কাপোৰজোৰ সাইডত মাজত দিয়া নাই আৰু লেজটো হেভিকে দিয়া হৈছে ডাঙৰ লেজ এটা আৰু মাজৰ ডিজাইনটো এনেকে আহিব বুকৰ ডিজাইনটো এনেকে আহিব তিনিটা ফুল কৰা হৈছে মাজত এনেকে আৰু ইয়াৰে আপোনাৰ ব্লাউজ পিস এইটো থাকিব ৰেডি টু ওৱেৰ আছে কাপোৰজোৰ দহি সাইডত লেজ গুটিখিনি কৰি দিয়া হৈছে আৰু মেখেলাখন বাৰু চিলোৱা নাই মেখেলাখন চিলাই দিয়া হ'ব যদি এইযোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব কালাৰটো ৰেড কালাৰ হয় মিক্স পাটত কৰা হৈছে এইযোৰ ল'ব পাৰিব 3080 3080 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এবাৰ দেখাম এইযোৰ জাপি ডিজাইনত এমব্ৰয়ডাৰী কৰা হৈছে আৰু মুগা কালাৰত হ্যান্ডমেড মিক্স পাটত কৰা হৈছে জাপি ডিজাইন কৰা হৈছে আসলত এনেকে এক লাইনে দিয়া হৈছে আৰু সাইডে এনেকে জাপিটো কৰা হৈছে কাপোৰযোৰ বহুত বেছি হেভি কৰা নাই সিম্পলত ৰখা হৈছে এনেকে সাইডে জাপিটো দিয়া হৈছে এইটো মাজতো দুটা এনেকে দিয়া হৈছে কাপোৰৰ মেটেৰিয়েল হ্যান্ডমেড মিক্স পাট হয় এইটো ব্লাউজ পিস থাকিব চাদৰখন দহি কৰি দিয়া হৈছে মেখেলাখন বাৰু চিলোৱা হোৱা নাই কাপোৰজোৰৰ চাদৰখন ৰেড কালাৰেৰে দহি কৰা আছে ৰেড কালাৰেৰে দহিটো কৰা আছে আৰু ইয়াৰে আপোনাৰ এখন মেখেলাখনত অৱশ্যে দুই লাইন দিয়া হৈছে
যদি এইযোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এইযোৰ ল'ব পাৰিব 2250 টকা মাত্ৰ এমব্ৰইডাৰী হয় মেচিন এমব্ৰইডাৰী কাপোৰৰ মেটেৰিয়েল হেণ্ডমেড মিক্স পাট হয় 2250 টকাত ল'ব পাৰিব আকৌ এইযোৰ দেখাম ওয়াইন কালাৰত খুব ধুনীয়া এটা ডিজাইন ইয়া ওয়াইন কালাৰত পখিলা এটা ডিজাইন কৰা হৈছে মেচিন এমব্ৰইডাৰী কৰা হৈছে এইটো আচল থাকিব দহিটো কৰা আছে ফুলৰ কালাৰেৰে আৰু ইয়াতে আপোনাৰ মাজত পখিলা বিলাক বাছি দিয়া হৈছে আৰু একদম মাজৰ ডিজাইনটো এনেকে দিয়া হৈছে আৰু সাইডে সাইডে পখিলা বিলাক এনেকে সাইডে সাইডে পখিলা বিলাক এনেকে দিয়া হৈছে আৰু ইয়াতে আপোনাৰ ব্লাউজ পিস থাকিব এইটো ব্লাউজ পিসটো কটলো এইটো ব্লাউজ পিসৰ হাতত এনেকে ফুল আহিব এইখন মেখেলা যদি এইযোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব মেচিন এমব্ৰইডাৰী কৰা হৈছে এইযোৰ ল'ব পাৰিব 2400 টকা 2400 ত ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব আকৌ এইযোৰ দেখাইছো মেচিন এমব্ৰইডাৰী খুব ধুনীয়া এটা ডিজাইনটো দেখিছেনে বহুত বেছি ধুনীয়া হয় এইযোৰৰ আৰু কালাৰটোও বহুত বেছি ধুনীয়া হয় এয়া এইটো ডিজাইন আসল এইটো থাকিব আসলত এনেকে চাৰিটা কৰা হৈছে মগৰ টাইপ এনেকুৱা ডিজাইন দহিটো কৰা আছে ফুলৰ কালাৰেৰে আৰু গোটেই সাইডে সাইডে ফুল কৰা হৈছে কাপোৰজোৰত আৰু মাজত সৰু সৰু বুটা বাছি দিয়া হৈছে সাইডে সাইডে এনেকে মগৰ টাইপ ডিজাইনটো কৰা হৈছে ইয়াতে আপোনাৰ ব্লাউজ পিসটোত এনেকে বুটা বাছি দিয়া হৈছে আৰু কালাৰটো দেখিছেনে বহুত বেছি ধুনীয়া হয় ডাবল কালাৰ আছে এইখন মেখেলা যদি এইযোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব এইযোৰ ল'ব পাৰিব 2350 টকা মাত্ৰ 2350 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব মিক্স পাটতে কৰা হৈছে মেচিন এমব্ৰইডাৰী কৰা হৈছে এইখিনি আছিল আজি মোৰ কালেকশন যেটো একেদিনাই বহুতখিনি কাপোৰ দেখাব নোৱাৰো বহুতখিনি আছে আৰু নেক্সট ভিডিঅত দেখাবলৈ চেষ্টা কৰিম তেতিয়ালৈ সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছো আজিলৈ আহিছো ধন্যবাদ জনাইছো যদি পছন্দ হয় অৰ্ডাৰ কৰিব